মোৰলৈ তেওঁলোকে চিন্তিত মই অলপ যোৰহাট লোকসভা নিৰ্বাচনৰ পিছত অনুমান পাইছিলোঁ কিন্তু ইমান যে তেওঁলোকে ভয় কৰিছে গোটেই বিজেপি ইকোসিস্টেম মোক লৈ ইমান ভয় কৰিছে মই অবাক আৰু মই তেওঁলোকক ক'বলৈ বিচাৰো যে মোক ভয় কৰিব নালাগে অসমৰ জনসাধাৰণক ভয় কৰক অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যৱহাৰ ভাল পোৱা নাই অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যক্তিত্ব ভাল পোৱা নাই অসমৰ জনসাধাৰণ আপোনালোকৰ কামখিনি বক্তব্য মানে কথাখিনি ভাল পোৱা নাই অসমৰ জনসাধাৰণক সন্মান কৰক অসমৰ জনসাধাৰণৰ বিবেক সন্মান কৰক বিবেক শক্তিটো সন্মান কৰক আজি যি ফেচবুক টুইটাৰ লৈ তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি অভিযোগ দাঙি ধৰিছে সেই গোটেই ফেচবুক টুইটাৰ আজি ৰাজহুৱা একোটো লুকাই ৰাখা নাই সব গোপন এটা কথা গোপন হয় সব ৰাজহুৱা কথাখিনি আছে এই একে ফেচবুক টুইটাৰ অসমৰ জনসাধাৰণো চাব পাৰে মই অসমৰ জনসাধাৰণক আজি নিজৰ ফেচবুক যোগেদি গোটেইখিনি কথা মই স্পষ্ট কৰি দিছোঁ তো এই ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকৰ যি অপপ্ৰচাৰ চলাই আছে সেইটো তেওঁলোকৰ বৰ্তমান বিজেপি চৰকাৰৰ দুৰ্বলতা প্ৰমাণ কৰে তেওঁলোকৰ মনৰ ভিতৰত অস্থিৰতাটো প্ৰমাণ কৰে হ'ব পাৰে ক'বাত তেওঁলোকৰ ভিতৰত যে সাংগঠনিক সাল সলনি হৈ আছে সেয়া লৈ মুখ্যমন্ত্ৰী